হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মোক সকলোৱে এটাই প্ৰশ্ন কৰি আছে যে আমি ইউটিউবৰ পৰা কি পাওঁ, মানে আমি ইউটিউব চেনেল কিয় খোলোঁ বা ইউটিউব চেনেল খুলিলে আমাৰ কি লাভ হয়। আৰু তোমালোক বহুতে শুনিছাও যে ইউটিউবৰ পৰা বোলে আমি পইচাও ইনকাম কৰিব পাৰোঁ বা কিমান পইচা ইনকাম কৰিব পাৰোঁ। ফেচবুক খোলোঁ, ফেচবুকত 1000 ভিডিঅ' দিলেও আপোনালোকে লাইক কমেণ্ট লাখ লাখ পাওক, লাগিলে ভিউজ লাখ লাখ পাওক, কিন্তু আমি 1 টকাও নাপাওঁ। কিন্তু ইউটিউবত যদি ভিউ বাঢ়ে বা ছাবস্ক্ৰাইবাৰ বাঢ়ে, তেতিয়া কিন্তু আমি ইউটিউবৰ পৰা পইচা পাওঁ। কিমান পইচা পাওঁ সকলো কথা আপোনালোকক মই অসমীয়া ভাষাত চিম্পুলভাৱে এই ভিডিঅ'টোৰ যোগেদি মই সকলো কুৱেশ্যন মই আপোনালোকক জনাম। নাজানো কিমান ক'ব পাৰোঁ, তেওঁ যিখিনি ক'ম শুদ্ধটো ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, সকলো কথা জানিব পাৰিব। ব'লক এতিয়া আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব, আৰু এটা কথা, যোনখিনিয়ে ইউটিউব বৰ্তমান কৰি আছে, ইউটিউব কৰি পইচা পাই আছে বা বহুত পইচা ইনকাম কৰি আছে, ইউটিউবৰ বিষয়ে বহুতো কথা জানে, সেইখিনিৰ কাৰণে এই ভিডিঅ'টো নহয়। চ' ইউটিউবৰ কথা জনাসকলে এইটো ভিডিঅ' এনেই চাই টাইম লছ কৰিব নালাগে। বাকী নজনাখিনিয়ে আপোনালোকে চাওক, বাৰু ভাল পালে চাব বাৰু। বলক তেতিয়াহ'লে আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা হ'ল, ইউটিউবৰ পৰা ইমানেই পইচা ইনকাম কৰিব পাৰিব আপুনি। ৰ'ব, আপোনালোকে ভাবিব পাৰে, আপোনালোকে মোৰ কথাবোৰ শুনি ভাবিব পাৰে মানে এই এনেই কৈ আছে মিছা কথা বা এইবোৰ এনেই কৈ আছে, কিন্তু মই সঁচা কথা কৈছোঁ, মই শপত খাই কৈছোঁ, মই যিখিনি ক'ম সঁচা কথা ক'ম। মই বহুত চাই চিতিহে মই ভিডিঅ'টো বনাই আপোনালোকক ক'ব লৈছোঁ। আপোনালোকে সেইটো কথা নাভাবিব, মই যিখিনি ক'ম সঁচা কথা ক'ম। আৰু মই আপোনালোকক মাজে মাজে আপোনালোক বুলিও কৈছোঁ, তোমালোক বুলিও কৈছোঁ। নতুন ন, সেইটো কাৰণে খেলি মেলি হৈছে অলপ, আৰু চেষ্টা কৰিছোঁ এনেকৈ ভিডিঅ' বনাই গৈছোঁ, আৰু আপোনালোকে চলাই নিব তেনেকেই আৰু চাই যাব। বাৰু সেইবোৰ বাদ দিছোঁ, এতিয়া মেইন কথাটোলৈ আহোঁ। পোনপ্ৰথমতে ক'ব গ'লে, আপোনালোকক ইউটিউবৰ পৰা ইমান পইচা ইনকাম কৰিব পাৰি, সিমান পইচা এটা চৰকাৰী চাকৰি হওক বা যিকোনো মানে বিজনেছমেন হওক, এইটো এটা ইউটিউবটো বাৰু এটা বিজনেছতে পৰে বাৰু। চৰকাৰী চাকৰি কৰা মানুহ এটাইও বা মানুহ এজনেও পাব নোৱাৰে, যিমান ভাল চাকৰি নকৰক কিয়। ইউটিউবৰ পৰা বহুত পইচা ইনকাম কৰিব পাৰি। যেনে আমাৰ ইণ্ডিয়াত বৰ্তমান আছে মিষ্টাৰ ইণ্ডিয়ান হেকাৰ, তাৰপিছত KGXYZ আছে। এওঁলোকৰ প্ৰায় ছাবস্ক্ৰাইবাৰ্ছ আছে আপোনাৰ 10 মিলিয়নৰ ওপৰত আছে, প্ৰায় 13 মিলিয়নমান হ'ব ছাবস্ক্ৰাইবাৰ্ছ। তেওঁলোকে 15 লাখৰ পৰা 20 লাখৰ ভিতৰত মাহিলী ইনকাম কৰে। আৰু সেই ইণ্ডিয়াৰটোতো বাদেই দিয়ক, তেওঁলোক হিন্দীৰ চেনেল, হিন্দীত পৰে, তেওঁলোকে হিন্দীত ভিডিঅ' বনায়, তেওঁলোকে এক্সপেৰিমেণ্ট কৰে। আৰু সেইবোৰতো বাদেই দিয়ক না, আমাৰ অসমত আছে আপোনালোকে জানেই, ডিম্পু বৰুৱা, বিকাশ চেত্ৰী, আৰু এজন আছে, এজনেও হিন্দী চেনেল বনায়, তাৰ 9টা চেনেল আছে। সেইজন হ'ল আমাৰ মুস্তাফিজুৰ ৰহমান, আপোনালোকে চিনি প্ৰায়। তেওঁ ইমানেই পইচা পায় মাহেকত, এমাহৰ দৰমহাই তেওঁ 2খন মাৰ্চিডিজ কিনিব পাৰে। ভাবকচোন বাৰু, ডেছক্ৰিপশ্যনত লিংকটো আছে, সেই লিংকটোত গৈ পেলাই তেওঁৰ ভিডিঅ'টো চাব। বাৰু এই ডাঙৰ ডাঙৰ ইউটিউবাৰ বুকৰ কথাটোতো বাদেই দিয়ক, মানে ডিম্পু বৰুৱা হওক, আপোনাৰ মুস্তাফিজুৰ ৰহমান হওক, আৰু বিকাশ চেত্ৰী হওক, এইবোৰ বহুত ওপৰৰ মাল, আৰু কথা বাদ দিয়ক। আমাৰ সৰু সৰু কথাবোৰকে কওঁ। আমাৰ যোনবোৰ আছে ধৰি লওক আপোনাৰ 50,000 ছাবস্ক্ৰাইবাৰ্ছ বা আপোনাৰ 1 লাখ ছাবস্ক্ৰাইবাৰ্ছ, তেওঁলোকে কিমান পায় জানেনে? তেওঁলোকে পায় আপোনাৰ, কিছুমানে পায় আপোনাৰ 25,000, কিছুমানে 20,000, মানে 50,000 ছাবস্ক্ৰাইবাৰ্ছৰ কিছুমানে পায় 25,000, কিছুমানে 20,000 তেনেকৈ পায়। আৰু কিছুমানে 60,000ও পায়, আৰু কিছুমানে 70,000ও পায়। মানে সেইবোৰ ভিউজৰ ওপৰত ডিপেণ্ড কৰে। ভিডিঅ' দিয়ে মানিছোঁ, ভিডিঅ'টো কিয় ইমান পইচা দিয়ে, কিয় দিয়ে জানেনে? মই আপোনালোকক একদম ক্লিয়াৰলি ধুনীয়াকৈ বুজাই দিব চেষ্টা কৰিছোঁ।
ইউটিউবে আমাক পইচা তেতিয়াহে দিব যেতিয়া আমাৰ ভিডিঅ'ত এডভাৰটাইজমেণ্ট চলাব পাৰিব। ধৰক আপোনাৰ যেনিবা ছাবস্ক্ৰাইবাৰ্ছ 1000 নালাগে, 10,000 নালাগে, 1 লাখ নালাগে, 1 মিলিয়ন, এই মানে মিলিয়ন হ'লেও আপোনালোকক পইচা নিদিয়ে। কিন্তু পইচাটো কেনেকৈ দিয়ে জানেনে? আপোনালোকৰ ভিডিঅ'ত যেতিয়া ইউটিউবে এডভাৰটাইজমেণ্ট লগাব পাৰিব তেতিয়া আপোনালোকক ভিডিঅ'ত মানে পইচা দিব। কাৰণ এই এডভাৰটাইজমেণ্টটো হ'ল আপোনাক ধৰি লওক আজি লাক্স চাবোনৰ কোম্পানীটোৱে, সেই কোম্পানীটোৱে এটা লাক্স চাবোনৰ এডভাৰটাইজ দিবৰ কাৰণে ইউটিউবক দিছে, আৰু তেওঁলোকক ইউটিউবক পইচা দিব। কাৰণ ইউটিউবেতো এনেই এডভাৰটাইজটো দি নিদিয়ে। আপোনালোকক বা আমাৰ ভিডিঅ'ত এনেকৈ আপোনাৰ স্কিপেবল হওক বা এনেকৈ মাজে মাজেও এডভাৰটাইজ আহে, ভিডিঅ' আপোনালোকে ইউটিউবত চাই থাকিলে দেখে। সেই এডভাৰটাইজবোৰৰ কাৰণে কোম্পানীটোৱে এটা পইচা দিয়ে, আৰু সেই পইচাটো ইউটিউবে 45% ৰাখে আৰু 55% ইউটিউবাৰবোৰক দিয়ে, যাৰ ভিডিঅ'ত মানে এডভাৰটাইজমেণ্টটো লগাই তেওঁলোকক হেৰি দিয়ে, মানে পইচা দিয়ে। আৰু আমি এনেকৈয়ে ইউটিউবৰ পৰা পইচা মানে ইনকাম কৰিব পাৰোঁ। কিন্তু ইমানো সহজ নহয় ইউটিউবৰ পৰা পইচা ইনকাম কৰাটো। পোনপ্ৰথমতে আমাৰ সকলোৰে এটা ভুল থাকে। সেই ভুলটো কি জানেনে? আমি ভাবোঁ যে ইউটিউবত এটা একাউণ্ট বনাব লাগিব। যেনে আপোনাৰ ফেচবুক একাউণ্ট বনাবলগীয়া হয়, বা ইনষ্টাগ্ৰাম একাউণ্ট বনাবলগীয়া হয়, বা কিবা এনেকুৱা একাউণ্ট বনাবলগীয়া হয়। তেনেকুৱাকৈ এটা ইউটিউবৰো একাউণ্ট বনাবলগীয়া হয় বুলি ভাবোঁ তোমালোকেও ভাবা, বহুতে ভাবে। কিন্তু সেইটো কথা নহয়। তোমালোকে এটা কথা চাবা, প্ৰত্যেকটো মোবাইলৰে এটা জিমেইল একাউণ্ট থাকে, আৰু সেই জিমেইল একাউণ্টটো প্ৰায় ইউটিউবত মানে কানেক্ট হৈয়ে থাকে। তোমালোকে গৈ এনেকৈ চাব পাৰা ইউটিউবটোৰ লগত কানেক্ট হৈ আছে নে নাই। আৰু সেই কানেক্ট হৈ আছে যেতিয়া সেইটো ইউটিউব একাউণ্টটো খোল খায়েই আছে অলৰেডি। আৰু তাত যেতিয়া তোমালোকে ভিডিঅ' দিবা, বা আমি ভিডিঅ' দিওঁ, ধৰি লোৱা তাত আমি ভিডিঅ' দিলোঁ যেনিবা, ভিডিঅ' দিয়াৰ পিছত আমাৰ লাহে লাহে 10,000 বা তোমালোকৰ 10,000 ভিউজ হৈ গ'ল, আৰু সেই 10,000 ভিউজ অতিক্ৰম কৰিব লাগিব। আৰু সেই 10,000 ভিউজ হোৱাৰ পিছত ইউটিউবক এটা ৰিকুৱেষ্ট পঠাব লাগিব, মানে এপ্লিকেশ্যন কৰিব লাগিব যে আমাৰ ভিডিঅ'ত এডভাৰটাইজমেণ্ট লগাব পাৰিব আপোনালোকে। সেই তেনেকৈ বুলি মানে এনেকৈ ৰিকুৱেষ্ট পঠাব লাগিব, আৰু তেহেঁতি তেতিয়া আপোনাৰ একাউণ্টটো চেক কৰিব, মানে সম্পূৰ্ণ চেক কৰিব যে আপোনাৰ একাউণ্টটোৰ মানে কিহৰ, আপোনালোকে লোকৰ ভিডিঅ' দিছে নেকি, লোকৰ গান এটা আপোনালোকে ইউটিউবত দিছে নেকি, সম্পূৰ্ণ আপোনালোকৰ চেনেলটো চেক কৰিব। তাৰপিছতহে আপোনালোকৰ ভিডিঅ'ত এডভাৰটাইজমেণ্ট দিয়া মানে হেৰি কৰিব। সম্পূৰ্ণ নিজৰ হ'লে বেছি ভাল। যদি আপুনি অকল আপোনাৰ ভিডিঅ' বনাই পেলাই এনেকৈ দিয়ে, তেতিয়া আপোনাৰ বেছি মানে ছাপোৰ্ট পাব, আৰু আপোনাৰ ভিডিঅ'ত এডভাৰটাইজমেণ্ট লগাব। আৰু এডভাৰটাইজমেণ্ট যেতিয়াৰ পৰা লগাব, মনিটাইজেশ্যন যেতিয়াৰ পৰা হ'ব, মানে সেইটো মনিটাইজেশ্যন বুলি কয়, তেতিয়াৰ পৰাই মানে পইচা ইনকাম কৰিব পৰা হৈ যাব, আৰু লাহে লাহে তেনেকৈ পইচা সোমাই থাকিব। কিন্তু পইচাৰ দিয়াৰো মানে পইচাৰ পঠিওৱাৰো এটা ছিষ্টেম আছে। এটা এডচেন্স বুলি এটা বস্তু আছে, যিটো বস্তু মানে ইউটিউবৰ নহয়, মানে গুগলটো ইউটিউবৰ মানে এই ইউটিউবটো গুগলৰ বস্তুটো, সেইটো কাৰণে গুগলৰ লগত এটা হেৰি আছে। এই এডচেন্সটোত আপোনালোকে কি কৰিব লাগিব, ফাৰ্ষ্ট বেংকৰ ডিটেইলছটো দিব লাগিব, আৰু সেই এডচেন্সটোৱেহে মানে ইউটিউবে এডচেন্সটোত প্ৰথম পইচা পঠাব, আৰু সেই এডচেন্সটোৱে আপোনালোকৰ এইটো মানে বেংকৰ একাউণ্টত পইচাটো দিব মানে। আৰু যেতিয়ালৈকে আমাৰ পইচা $100 নহয়, তেতিয়ালৈকে আমাৰ বেংকৰ একাউণ্টত পইচা ট্ৰেন্সফাৰ নকৰে। মানে আপোনাৰ যদি 6,500 মান টকা নহয়, তেতিয়া মানে আপোনাৰ ভুলতো মানে আপোনাৰ একাউণ্টত পইচা ট্ৰেন্সফাৰ নকৰে। 6,500 মান মানে 6,500 প্ৰায় মানে 6,500 মান টকা হ'ব লাগিব, তেতিয়াহে আপোনাৰ একাউণ্টটোত পইচা ট্ৰেন্সফাৰ কৰিব, আৰু তেনেকৈয়ে আপুনি পইচা পাব পাৰিব।
তাৰ মানে সেইটো ফাৰ্ষ্ট এমাউণ্ট, ফাৰ্ষ্ট মানে প্ৰথম সেইটো দৰমহা হ'ব আপোনাৰ, যদি পায় মানে আপোনাৰ এইটো প্ৰথম দৰমহা হ'ব। সেই প্ৰথম দৰমহাটো 6,500 হ'ব লাগিব, তেতিয়াহে আপোনাক পইচাটো মানে ট্ৰেন্সফাৰ কৰিব। আৰু এনেকৈয়ে আমাৰ মানুহে ইউটিউবৰ পৰা পইচা ইনকাম কৰে। কিন্তু বহুত টান প্ৰচেছ হয়, এইটো বহুত সহজ নহয়। ক'ব গ'লে সহজ, কিন্তু এনেই কৰিব গ'লে বহুত টান প্ৰচেছ হয়। কিছুমানে এইটো 1 মাহৰ ভিতৰত কৰি লয় আৰু কিছুমানে 2 মাহৰ ভিতৰত কৰি লয়। হ'লেও আপুনি যদি নিজেই ভিডিঅ' বনাই থাকে বা লোকৰ এনেকৈ ভিডিঅ' নিদিয়ে, আপোনাৰ সম্পূৰ্ণ নিজৰ ভিডিঅ' দিয়ে, তেতিয়াহ'লে আপোনাৰ এদিন নহয় এদিন মানে ভিডিঅ' বনাই এদিন নহয় এদিন আপুনি ইউটিউবত ছাকচেছ হ'বই। আৰু ইউটিউবত আপোনালোকে পইচা ঘটিব পাৰিব ইউটিউবৰ পৰা। ভিউ বাঢ়িব লাগিব, ভিউজ আপোনাৰ বহুত পাব লাগিব, তেতিয়া আপোনালোকে বিন্দাছ পইচা পাব, নহ'লে নহ'ব। আৰু নেক্সট ক'বলৈ একো বিশেষ নাই। তোমালোকে চেষ্টা কৰিব পাৰা। মই কৈছোৱেই ইউটিউবটো মানে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিজনেছ। মই ক'লোঁ নহয় আপোনালোকক, এটা চৰকাৰী চাকৰিও মানে সিমান দৰমহা পাব নোৱাৰে যিমান দৰমহা আমি ইউটিউবৰ পৰা পাওঁ। অথচ তোমালোকে চেষ্টা কৰিবা। আৰু ইউটিউবে মাহেকৰ মানে মাহৰ 21 তাৰিখে দৰমহা দিয়ে। হেৰিয়ত আছে নিউয়ৰ্কৰ চিটি বেংক বুলি এটা আছে, বেংক আছে। আৰু সেই বেংকটোৰ পৰা আপোনালোকৰ যি বেংকেই নহওক, ধৰি লওক আপোনালোকৰ গাঁৱত আছে বেংক বা আপোনালোকৰ টাউনখনত আছে, য'তেই নাথাকক যি বেংকেই নহওক, একদম সেই নিউয়ৰ্কৰ চিটি বেংকটোৰ পৰা ডাইৰেক্ট ট্ৰেন্সফাৰ কৰি দিব পাৰে যিকোনো বেংকলৈ পইচা। চ' তোমালোকে চেষ্টা কৰিব পাৰা। তোমালোকৰ যদি যিকোনো যি টেলেণ্ট নাথাকক কিয়, তোমালোকে ধৰি লোৱা গান গাব পাৰা, গান গাই পেলাই ইউটিউবত ভিডিঅ' দিব পাৰা, বা এনেকৈ ভ্লগ শ্লগ বনাব পাৰা, বা তোমালোকে ভাল নাচি পেলাই এনেকৈ ভিডিঅ' দিব পাৰা। মানে যিকোনো টেলেণ্ট নাথাকক, কিন্তু এনেকৈ মানে দেখুৱাবা। চ' তোমালোকেও এদিন নহয় এদিন ছাকচেছ হ'বা, আৰু তেনেকৈ ইউটিউবৰ পৰা তোমালোকে ইনকামো কৰিব পাৰিবা। চ' গাইছ, আজিৰ ভিডিঅ'টো সিমানে। আজিৰ ভিডিঅ'টো মানে কি হ'ল এতিয়া কওঁ নাই, মই মানে এই ভিডিঅ'টো আবেলি বনাই আছোঁ ন। আবেলি মানে মই ভিডিঅ' বনাওঁতেনে এয়া সন্ধিয়াই হ'লহি। আৰু এনেকৈ ভিডিঅ'টো মানে পিকচাৰ কোৱালিটিটো এনেকুৱা হৈ গ'লগৈ চব। এতিয়া আকৌ এই পোহৰলৈ ওলাই আহিছোঁ কাৰণে এনেকুৱা হ'ল। আৰু আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে বা তোমালোকে যিটি গাই আছোঁ কৈ আছোঁ ক'ব বাৰু, সেইবোৰ আপোনালোকে মিলাই ল'ব। মই ফাৰ্ষ্ট বনাইছোঁ ন, সেইটো কাৰণে এনেকুৱা ভুল হ'ব পাৰে। সেইবোৰ নধৰিব। মই যিখিনি কথা ক'লোঁ সেইখিনি আপোনালোকে শিকিলেতো মানে জানিলেতো। মই যিখিনি কৈছোঁ আকৌ একদম শপত খাই কৈছোঁ, মই নিজৰ শপত খাই কৈছোঁ, মই একদম সঁচা কথা কৈছোঁ। চ' যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা প্লিজ। বাই বাই আজিলৈ।